হেল্ল' এভৰিৱান, মই বন্দিতা। আপোনালোক সকলোকে মই মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া গোঁসাই ঘৰত এয়া প্ৰসাদৰ যোগাৰ কৰা হৈছে, এয়া লাড়ু বনোৱা হৈছে। ছোৱালী যিহেতু এমাহ সম্পূৰ্ণ হ'ল, গতিকে মাহেকীয়া সকাম ভাগ কৰিবলৈ এয়া তাৰে যা যোগাৰ কৰা হৈছে, প্ৰসাদৰ যোগাৰ কৰা হৈছে। এয়া গোঁসাই ঘৰত প্ৰসাদ দিয়া হৈছে আৰু গোপিনী মাতা হৈছে। গোপিনীয়ে গোঁসাই ঘৰতে সোমাই পেলাই অকণমান নাম গাইছে। এয়া মালিচ কৰা মানুহজনী আহিছিল, ধুনীয়াকৈ মালিচ চালিচ কৰিয়ে গা পা ধুৱাই দিলে। গা পা ধুৱাই তাইক অকণ কোচত লৈ আছে। মই অকণ ভিডিঅ' কৰি ল'লোঁ। তাই ধুনীয়াকৈ বহি আছে কোচতে। নাম গাই হ'ল, তাৰপিছতে সেৱা কৰিবলৈ গৈছোঁ আমি। এয়া হৈছে মালিচ কৰা মানুহজনী। মালিচ কৰা মানুহজনীয়ে চাহ খাই আছে আৰু ইজনী হৈছে আমাৰ কাম কৰা মানুহজনী। এই দুজনীয়ে চাহ খাই আছে। এয়া প্ৰসাদৰ কাম কৰি আছে, এতিয়া প্ৰসাদ দিব খাবলৈ। এয়া আটা মাৰি থোৱা হৈছে, লুচি ভাজি কৰা হ'ব যিহেতু। আৰু এয়া হৈছে পনীৰ। এয়া প্ৰসাদ দিয়া হৈ গ'ল, এতিয়া চবকে এখন এখন দিয়া হ'ব। এইখন হৈছে মোৰ প্ৰসাদৰ পাত। প্ৰসাদ খাই লওঁ এতিয়া। এয়া গোপিনীয়ে প্ৰসাদ খাই আছে। প্ৰসাদৰ পিছত খাবলৈ লুচি ভাজি ব্যৱস্থা কৰা হৈছিলে। লুচি ভাজি খাবলৈ দিয়া হৈছে। এয়া ছোৱালী কেও লৈ আছে, অকণ ভিডিঅ' কৰি ল'লোঁ। গোপিনীও খাই আছিলে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।